হেল্ল' লগফৰ ৱেলকাম বেক টু মাই মিনি ব্লগ। আৰু যোৱাকালি আমি গৈছিলোঁ কোকৰাঝাৰ। মোৰ বন্ধু বনেন ব্ৰহ্ম তাৰ মাদাৰ ইন লৰ চকুৰ অপাৰেশ্যন আছিল, সেইকাৰণে আমি কোকৰাঝাৰ গৈছিলোঁ। এয়া কোকৰাঝাৰ যাওঁতে ভোটগাঁৱত একবাৰ বানপানীৰ দৰে হৈ গৈছিল আৰু এয়া হস্পিটেলৰ সন্মুখত চেম্বাৰত আহিছিলোঁ। এয়া তেখেতৰ মাদাৰ ইন ল, তাইৰ আছিল চকুৰ অপাৰেশ্যন। আৰু এইবোৰ ৰেডি কৰি থাকোঁতে আমি দুপৰীয়া লাঞ্চত গৈছিলোঁ বাজৈ হোটেল। আমাৰ নামনি অসমৰ আটাইতকৈ বিখ্যাত হোটেল বুলি ক'ব পাৰোঁ। ট্ৰেডিশ্যনেল খাদ্য পোৱা যায় আৰু কোকৰাঝাৰত সেই বাজৈ হোটেলত গৈছিলোঁ। এয়া অভাৰ ব্ৰিজ পাৰ কৰি সেইফালে যাব লাগে আৰু বাজৈ হোটেল এয়া পাইছিলোঁ। আৰু বাজৈ হোটেলত যোৱাৰ লগে লগে ধুনীয়াকৈ নিৰামিষ নহয়, মাছ অৰ্ডাৰ কৰিছিলোঁ। এয়া চালাড, তাৰপিছত কেৰেলা, এইটো হ'ল তিতা, তাৰপিছত মাটিমাহ আৰু আছিল বইল চব্জি, তাৰপিছত নৰ্মেল দালি, মাছৰ পিটিকা, কচুৰ পিটিকা। ইমান ধুনীয়া ট্ৰেডিশ্যনেল খাদ্যবিলাক খাইছিলোঁ, ধুনীয়া লাগিছিল। মই আগতে খাইছিলোঁ কিন্তু কোনোদিন ৰেকৰ্ডিং কৰা নাছিলোঁ। এইবাৰ ফাৰ্ষ্ট টাইম আৰু আপোনালোকক দেখাম বুলি ৰেকৰ্ডিং কৰিলোঁ। আৰু মাছ ইমান ধুনীয়াকৈ সিজি গৈছিল, একদম মজা। আৰু মোৰ যিমান বন্ধু আছে বেলেগ ডিষ্ট্ৰিক্টৰ, যদি কেতিয়াবা কোকৰাঝাৰ আহে, আপোনালোকক মই ৰিকমেণ্ড কৰিছোঁ যে এই বাজৈ হোটেলত আহি খাব। একদম ধুনীয়া, পইচা বচুল হয়, একদম ধুনীয়া পাব। একদম ট্ৰেডিশ্যনেল খাদ্য সামগ্ৰী। এইটো কয় পাতৰ যিটো তিতা হয়, ইয়াক নাৰ্জী বুলি কয়। এইটো একদম ট্ৰেডিশ্যনেল বস্তু হয় বড়োসকলৰ। গোটেইখিনি ইয়াতে খাবলৈ পাব আপোনালোকে, যি লাগে মাছ মাংস চব পাই যাব। লাঞ্চ কৰি সন্ধিয়া আমি ঘৰত গুচি আহিছিলোঁ আৰু তেতিয়া মানে ছানছেট হৈ আছিল। থেংক ইউ ফৰ ৱাচিং মাই ব্লগ।